অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই অসমৰ আদিবাসী হৈ পেলাই আমি চৰকাৰক ইয়াকে আমি দাবী জনাব খোজো যি চৰকাৰে আদিবাসী তথা উৰা মডা চান্তালখাৰিয়াক এছটি দিম বুলি কৈছিলে সেই এছটিটো আজি 10 বছৰ পাৰ হৈ গ'ল তাৰ পিছতো এছটি নিদিলে কিয় ভাৰত চৰকাৰ তথা বিজেপি চৰকাৰে আমাৰ আদিবাসীক কি বেয়া পায় নেকি না আমাৰ আদিবাসীক মানে চাব নোৱাৰে নেকি না আমাৰ আদিবাসীৰ মাত্ৰ ভোট বেংক বনাবৰ কাৰণে বিচাৰিছে নেকি ইয়াকে আমি ৱাৰ্নিং দিব খুজিছো তথা হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক যে এইবাৰ যদি আদিবাসীক এছটি নিদিয়া আদিবাসীৰ মাটিৰ পাট্টা নিদিয়ে কাষ্ট সাৰ্টিফিকেট যদি ক্লিয়াৰ নকৰে আদিবাসী অটোনমাস স্যাটেলাইট কাউন্সিল যদি নিদিয়ে তেতিয়াহ'লে অসমৰ পৰা বিজেপি চৰকাৰ তথা বিজেপি চৰকাৰক আদিবাসী এৰিয়াৰ পৰা আমি খেদিবৰ কাৰণে আমি ৰেডি হৈ আছো এইটোৱে আমাৰ স্পষ্ট কথা যেটো বাৰে বাৰে চৰকাৰে ক'বা লগা হৈ আছে যে আদিবাসী বিলাকক মাটিৰ পাট্টা দিব লাগে বা মাটিৰ যিবিলাক ম্যাদীকৰণ হোৱা নাই কৰাই দিব লাগে আজি চিৰিং বাগানত থকা চিৰিং সালফাৰাছ ল্যান্ড বিলাক আমাৰ আদিবাসীয়ে পায় কিন্তু আজিলৈকে তেখেতসকলে আবণ্টনো দিয়া নাই ম্যাদীকৰণো কৰি দিয়া নাই গতিকে এইটো টোটেলি বিজেপি চৰকাৰৰ গাফিলতি হয় তেখেতসকলে কিন্তু এই মানে পুঁজিপতি মানুহবিলাকক বিজনেছ সেক্টৰৰ মানুহবিলাকক কিন্তু বাগানৰ মাটি দি আছে বাগানৰ মাটিক ৰিসৰ্ট বনাবৰ কাৰণে হোটেল বনাবৰ কাৰণে দিব পাৰে কিন্তু আমাৰ মানুহ এই বাগানক ৰক্ষণাবেক্ষণ দিয়া মানুহ কিন্তু আজি মাটিৰ পাট্টা দিব পৰা নাই টোটেলি বিজনেছ কৰি আছে গতিকে এই বিজেপি চৰকাৰক আমি হুকিয়াই দিব খুজি আছো যে এই যে পৰৱৰ্তী কাৰ্যসূচীত পৰৱৰ্তী সময়ত যদি বাগানত থকা ওৰাং মডা চান্তালখাৰিয়া বিলাকক যদি মাটিৰ পাট্টা নিদিয়ে বাগানত বিজেপি মাটিক আমি সোমাব নিদিম একেবাৰে স্পষ্ট যিবিলাক আদিবাসীৰ হঠাৎ মন্ত্ৰী হৈ আছে তেখেতসকলে আজি আদিবাসীৰ মিনিষ্টাৰ নহয় তেখেতসকলে হয় বিজেপিৰ মন্ত্ৰী তেখেতসকলে খালি বিজেপিৰে কাম কৰে বিজেপি পাৰ্টিক ক'ত হৰগত ল'বৰ কাৰণে সেইটোৱেই কাম কৰে কিন্তু নিজৰে বংশ নিজৰে জাতি আজি ইমান বিপদত আছে এক ডবল মাটিৰ পাট্টা পোৱা নাই এটা ভাৰতৰ সংবিধানৰ মতে প্ৰটেকশ্যন পোৱা নাই তাৰ কাৰণে কিন্তু আমাৰ এমএলএ মিনিষ্টাৰবিলাকৰ হচে নাই আৰু তেখেতসকলে কেবিনেট আলোচনা কৰি পেলাই আমাৰ আদিবাসীবিলাকৰ কাৰণে বহুত কাম কৰিব পাৰে কিন্তু সেইখিনি কাম কৰিব পৰা নাই এইটো সবতকে লাজ লাগা আৰু দুখ লাগা আৰু এনকা মিনিষ্টাৰ আমাৰ আদিবাসী থাকাতকে নাথাকাই ভাল একেবাৰে চিধা কথা